মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। আহক আজি বনাওঁ ঢেকীয়া আৰু ঔটেঙাৰে মাছৰ টেঙা। ইয়াৰ বাবে মই অলপমান ঢেকীয়া, 2টা আলু আৰু এটা ঔটেঙা ল'লোঁ। এতিয়া আলু, ঔটেঙা আৰু ঢেকীয়াখিনি কাটি ল'লোঁ এইদৰে। এতিয়া এটা প্ৰেছাৰ কুকাৰত মই কাটি ৰখা ঔটেঙা আৰু আলুখিনি দি দিছোঁ। এতিয়া জোখ অনুপাতে অলপ পানী দি দিম। তাৰপিছত মই 2টা হুইচেল মৰাই ল'ম। এতিয়া মই গৰৈ মাছ 3টা ভাজি ল'লোঁ। মই আজি বেলেগ মাছ নাপালোঁ। আপোনালোকে ইয়াত ডাঙৰ মাছো দিব পাৰে আৰু চবতকৈ সৰু জাতীয় যিবিলাক মাছ থাকে যেনে ভাঙোন, সেইবিলাক দি পেলাই খাই বেছি ভাল লাগে। এতিয়া এখন কেৰাহীত তেল গৰম কৰি মই 1 চামুচ পাঁচফোৰণ দিলোঁ আৰু তাতে কাটি ৰখা ঢেকীয়াখিনি দি দিছোঁ। এতিয়া ইয়াতে মই আগতীয়াকৈ বইল কৰি ৰখা ঔটেঙা আৰু আলুখিনি দি দিছোঁ। ঔটেঙা আৰু আলু সিজোৱা যিখিনি পানী আছিলে সেইখিনি মই পেলাই নিদিওঁ, সেইখিনি মই পিছত দিবলৈ ৰাখি থৈ দিছোঁ। এতিয়া ইয়াতে 1 চামুচ হালধি আৰু জোখ অনুপাতে নিমখ দিম। নি পেলাই এইখিনি ভালদৰে মিক্স কৰি পেলাই মই কম জুইতে 15 মিনিটৰ কাৰণে ভাজিম। এতিয়া এইখিনি কম জুইতে ভজা মোৰ 15 মিনিট হৈ গ'ল, মাজে মাজে লৰাই আছিলোঁ। এতিয়া ইয়াতে মই ঔটেঙা আৰু আলু সিজোৱা পানীখিনি দি দিম। এতিয়া এইখিনি মই 5 মিনিটৰ বাবে ফুল ফ্লেমতে উতল আহিবলৈ দিম। এইখিনি ভালদৰে উতল অহাৰ পিছতে ইয়াতে মই ভাজি ৰখা মাছকেইডোখৰ দি দিছোঁ। দি পেলাই এইখিনি আকৌ মই ফুল ফ্লেমতে 5 মিনিটৰ বাবে উতলাম। 5 মিনিটৰ পিছত ইয়াতে মই কাটি ৰখা ধনিয়া অলপ দি দিছোঁ। এইখিনি আমাৰ আঞ্জা হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম। এয়া মোৰ ঢেকীয়া, আলু আৰু ঔটেঙা দি বনোৱা মাছৰ টেঙা ৰেডি হৈ গ'ল। এইটো খাই খুবেই ভাল লাগে। আপোনালোকেও ঘৰত বনাই খাই চাওক আৰু মোক জনাব খাই কেনেকুৱা পালে। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।